হয়তো আপুনিও কেতিয়াবা এনেকুৱা অনুভৱ কৰিছে যে কোনোবাই আপোনাক হেঁচা মাৰি ধৰিছে, আপুনি চিঞৰিছে কিন্তু আপোনাৰ চিঞৰ কৰবাত নোহোৱা হৈ গৈছে, আপুনি যুঁজিবলৈ চেষ্টা কৰিছে কিন্তু আপুনি অসহায়। হয়তো এনেকুৱা আপোনাৰ লগতো হৈছে। স্লিপ পেৰালাইচিছ অধ্যয়ন অনুসৰি প্ৰত্যেক 10 জনৰ মাজৰ 4 জন ব্যক্তিয়ে জীৱনত এবাৰ হ'লেও এনেকুৱা অসহায় অৱস্থা অনুভৱ কৰিছে। মনুকল এনেকুৱা অসহায় অৱস্থাক বহুজনে বহু কিবা কিবি কয়। আমাৰ অসমত এইবোৰক ভূত প্ৰেতৰ লগতো সংযুক্ত কৰা হয়, কিন্তু তেনেকুৱা নহয়। এয়া এক স্লিপিং ডিছঅৰ্ডাৰ। ইয়াক স্লিপ পেৰালাইচিছ বুলি কোৱা হয়। স্লিপ পেৰালাইচিছ আমাৰ নিদ্ৰাৰ দুটা সময়ত হ'ব পাৰে। প্ৰথম এনে অৱস্থা যেতিয়া আমাৰ নিদ্ৰা আৰম্ভ হয়, আৰু আনটো আমাৰ নিদ্ৰা চক্ৰৰ সেই সময়ছোৱাত যাক আমি ৰেপিড আই মুভমেণ্ট ষ্টেজ বা চমুকৈ REM বুলি কওঁ। মনুকল আমি আমাৰ নিদ্ৰাৰ সময়ছোৱাক দুটা নিদ্ৰা চক্ৰৰ মাজেৰে পাৰ কৰাওঁ। ইয়াৰে প্ৰথমটো হ'ল নন ৰেপিড আই মুভমেণ্ট স্লিপ ষ্টেজ। ইয়াত সম্পূৰ্ণ 4টা স্তৰ থাকে, আৰু আনটো হ'ল ৰেপিড আই মুভমেণ্ট স্লিপ ষ্টেজ। সাধাৰণতে প্ৰথমটো স্তৰত মানে নন ৰেপিড আই মুভমেণ্ট স্লিপ ষ্টেজত আমি কোনো ধৰণৰ সপোন নেদেখোঁ, কিন্তু ইয়াৰ পাছতে আৰম্ভ হয় REM ষ্টেজ, য'ত আমি সপোন দেখোঁ। REM ষ্টেজৰ এক অতি গুৰুত্বপূৰ্ণ আৰু ইণ্টাৰেষ্টিং কথা এইটো যে এই সময়ছোৱাত আমাৰ মগজু সক্ৰিয় হৈ থাকে, কিন্তু আমাৰ শৰীৰৰ কোনো অংশই, কোনো মাংসপেশীয়ে কাম কৰিব নোৱাৰে। মানে সাধাৰণভাৱে ক'বলৈ গ'লে আমাৰ মগজুক বাহিৰে শৰীৰৰ সকলো অংশই চুইচ অফ মোডত থাকে। যদি কোনো ব্যক্তিয়ে এই REM ষ্টেজ মানে ৰেপিড আই মুভমেণ্ট ষ্টেজ সম্পূৰ্ণ হোৱাৰ আগতে সাৰ পাই উঠে, তেন্তে তেওঁৰ মগজু সক্ৰিয় হৈ থাকে, চকু দুটা খোল খায়, কিন্তু শৰীৰৰ হাত ভৰি লৰচৰ কৰিব নোৱাৰে। এই সময়ত আমাৰ মস্তিষ্কত সপোন চলিয়েই থাকে, কিন্তু আমাৰ হাত ভৰিবোৰ লৰচৰ কৰিব নোৱাৰা হওঁ, আৰু সেয়েহে আমি অদ্ভুত কিবা শুনা যেন পাওঁ, লগতে আমাক কোনোবাই হেঁচা মাৰি ধৰে যেন পাওঁ, আমি অসহায় অনুভৱ কৰোঁ। এয়াই হ'ল স্লিপিং পেৰালাইচিছ। মনুকল হয়তো বহু মানুহেই জীৱনত এই স্লিপিং পেৰালাইচিছ বা এনেকুৱা অসহায় অৱস্থা অনুভৱ কৰিছে। আপোনাৰ এনেকুৱা অনুভৱ আছে যদি আমাক কমেণ্টত জনাব।